নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ঘৰৰ পৰা কিবা শুভ কামত ওলায় তেনেহ'লে এই তিনিটা উপায় যদি কৰে তেনেহ'লে আপোনাৰ কামত নিশ্চয় সফল হ'ব। আহক জানি লওঁ সেই উপায় তিনিটা কি কি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম উপায়টো হৈছে যিকোনো শুভ কামত যদি আপুনি ঘৰৰ পৰা ওলায় তেনেহ'লে আপুনি ওম শ্ৰী গণেশায় নমঃ বুলি উচ্চাৰণ কৰি বিপৰীত দিশত 4 খোজ যাব। তাৰপিছত আপুনি নিজৰ পথত গমন কৰিব। এইদৰে যদি আপুনি যায় তেনেহ'লে আপোনাৰ কাম নিশ্চয় সফল হ'ব। দ্বিতীয় উপায়টো হৈছে যেতিয়া ঘৰৰ পৰা আপুনি ওলায় তেতিয়া গুড় খাই নাইবা অলপমান পানী খাই হ'লেও ওলাব। এনে কৰিলে আপোনাৰ কামত সিদ্ধি লাভ কৰিব। তৃতীয় তথা অন্তিম উপায়টো হৈছে আপুনি যেতিয়া ঘৰৰ পৰা বাহিৰত যাব খোজা শুভ কামত তেতিয়া আপুনি ঘৰৰ দুৱাৰ মুখত অৰ্থাৎ মুখ্য দুৱাৰৰ সন্মুখত কেইটামান ক'লা জালুক পেলাই দিব। তাৰপিছত তাৰে ওপৰত ভৰি থৈ গুচি যাব। এনে কৰিলে আপুনি নিশ্চয় কামত সফল হ'ব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বন্ধুসকল, আমাৰ মেইন চেনেলটোৰ লিংক তলত আমি ডেছক্ৰিপশ্যনত দি দিম, আপুনি সেই চেনেলটো চাব পাৰে। ধন্যবাদ।